নামৰূপ পঞ্চায়তৰ প্ৰাক্তন সভাপতি জ্যেষ্ঠ বিজেপি কৰ্মী খগেশ্বৰ গগৈ দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত দাৰবানিজ হস্পিটেলত চিকিৎসাধীন হৈ আছে। তেখেতৰ এই অৱস্থাৰ বুজ ল'বলৈ বীৰ লাচিত থানাৰ ডিব্ৰুগড় জিলা কমিটিৰ বিষয়ববীয়াসকল উপস্থিত হৈছিল। তেখেতৰ চিকিৎসাৰ বাবে বহু টকা পইচাৰ প্ৰয়োজন, কিন্তু সেই খৰচ বহন কৰিবলৈও তেওঁলোক সক্ষম নহয়। গতিকে হতাশয় ব্যক্তিসকলৰ ওচৰত খগেশ্বৰ গগৈৰ পৰিয়ালে সহায় প্ৰাৰ্থনা কৰিছে। নমস্কাৰ। আমাৰ জাতীয় সংগঠন আপোনাৰ বেমাৰটোৰ কথা কওক। সকলোৰে আশীৰ্বাদ অৱশ্যে লৈ আছে। মোৰ আজি কেঞ্চাৰৰ ৰোগত তেখেতে আহি আমাৰ ওচৰত যিখিনি মাত কথাৰে সহায় সহযোগ কৰিছে, মই মুঠেৰে আনন্দিত হৈছোঁ। আৰু ভৱিষ্যতেও যদি মোৰ কিবা অসুবিধা হয়, তেখেতে মোক সহায় সাহাৰ্য কৰিম বুলি আশা দিছে, আৰু মই তেখেতৰ চিৰকৃতজ্ঞ হৈ যাম। চোৱা চিতা কৰিছে আৰু আৰ্থিক সাহাৰ্য কিবা লগতে কিবা এটা দিন বেমাৰ হৈ শেষ